হেল্ল' এক্সপ্ৰেছ। আজি আমি ভাবিছোঁ যে আমাৰ যিখন গাড়ী আছে গাড়ীখনৰ আমি কিছুমান এক্সেচৰিজ লগাই লওঁ বা কাম কৰি লওঁ, যেনেকৈ আমাৰ ফ্ল'ৰিংটো কৰিব বাকী আছে, ফ্ল'ৰিংটো কৰাই লওঁ আৰু কিছুমান ৰেইন ভাইজাৰ লগাব আছে, স্পইলাৰ লগাব আছে, তাৰপিছত মাড ফ্লেপ লগাব আছে। তো এইখিনি সৰু সুৰা কাম আজি কৰি লওঁ, পিছত ডাঙৰ কামখিনি দেখা যাব। বিশেষ এটা দেৰি নকৰি কিনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ল'ৰিংটোৰ কাৰণে আপোনালোকৰ গোটেই ভৰি লেতেৰা হৈ গৈছিল, তাকে চাফা কৰি আছে। তো এইটো হৈছে চাই তাৰা এক্সেছৰিজ, যাতে আমাৰ গাড়ীৰ পাৰ্টছখিনি লগোৱা হ'ব। যেনে ৱাইড ৰেঞ্জৰ ভেৰাইটি, আমাৰ এইটো সুভাষ দা, এনেকৈ হাই এটা কৰি দিয়ক। তো ইয়াতে আপোনাৰ অডিঅ'ৰ পৰা আৰম্ভ কৰি কিনে ফ্ল'ৰিঙলৈকে গোটেইখিনি বস্তু পাব। তো মোৰো কাম ইয়াতে কৰাই আছোঁ। তো ইয়াতে অডিঅ' কেবলৰ পৰা আপোনালোকৰ মিৰাৰ, তাৰপিছত JVC, JBL, ইনফিনিটি, আনপ্লাগ, ছনী, এইখিনি হৈ গ'ল আপোনাৰ কম্পনেণ্টছ। এণ্ড্ৰইডো পাই যাব। নিপন কি আছে ব্ৰেণ্ড? Ntorq আছে, নিপন আছে, অটোউড আছে, ক্ৰছ লিংক আছে, আনপ্লাগ আছে, আচ্ছা, সাউন্ড বেৰা আছে, অ'কে অটো ক্ৰেংক আছে। আৰু চাউণ্ডৰ কি আহি যাব? সাউন্ডৰ JBL, পাইনিয়াৰ, JVC, ইনফিনিটি, নাকামিজি পাই যাব, মোকো পাই যাব। নাকামিজি হওক, পূৰা জাপানিজ নাম টাইপ তেন হওক, আছে চব এভেইলেবল। আৰু আপুনি খালি ব্ৰেণ্ডটো লৈ আহিব লাগে ন? নাথাকিলে আনি দিম, নেকি? নাথাকিলে আনি দিম, চব আছে। তো ইয়াতে আপোনাৰ মই ক'লোঁ ন আপোনালোকক, ওপৰৰ পৰা তললৈকে আপুনি গোটেই হ'ব। কাৰ বাথৰুমো আছে আপোনালোকৰ। এতিয়া আপোনালোকৰ এক চাইডে কৰি আছে ফ্ল'ৰটো চাফা, আৰু এক চাইডে আমাৰ যিটো চাইড বিটো লগাব। ইয়াতে গোটেই চাইড বিটটো লগাব, কাৰণ ইয়াতে একো লগাই দিয়া নাই, জাষ্ট ষ্টিকাৰ টাইপ এটা আছে, দেখা পাই ষ্টিকাৰ হয়, ব্লেক কালাৰ যিটো মেট কালাৰ ষ্টিকাৰ থাকে, এই ষ্টিকাৰ ৰেইন ভাইজাৰটো লগাব আছে। তাতে লগি আছে মাড ফ্লেপ। এই গছটো আছে যে ডাঙৰ গছটো, তো সেইটো চাইড লগোৱা হৈ গ'ল। সেইটো চাইড লগা হৈছে আমাৰ ড'ৰ বিডিংটো, পূৰা ফেব্ৰিক দি লগাই কিনে টিপি কিনে ধৰিব লাগে, তেতিয়াহে লাগে। তো লেমিনেশ্যনৰ কাৰণে আমাৰ চিটকেইটা খুলি আছে, আগৰ পিছৰ এই গোটেই চিট খুলিব, এইকেইটা চিটো খুলি দিব, পূৰা ইয়াৰলৈকে লেমিনেশ্যন হ'ব। তো এইটো হৈ গ'ল আমাৰ 30%, মানে 70% ক্লিয়াৰ, 30% ডাৰ্ক। এইটো লগাম, চাওক মোৰ হাতটো দেখা পাই আছে, ইয়াতকৈ বেছি ডাৰ্ক নলগাওঁ। এইটো আপোনাৰ UV প্ৰটেকশ্যনো দিয়ে, অলপ হ'লেও মানে সূৰ্য ৰশ্মিটো কাটিব। তো এইটো আমি 1, 2, 3, 4, 5টা হেৰিত লগাম। এইবোৰ জোখমাক চলি আছে, চাওক চিট কভাৰ ডেলিভাৰী হৈ গৈছে। চিট কভাৰ আমাৰ গাড়ীত ডেলিভাৰী দি থৈ গুচি গ'ল, পেলাই থৈ গুচি গৈছে। এইটো আমাৰ ইনষ্টল হ'ব। গ্লাছৰ ক্লিনিং চলি আছে, কাৰণ লেতেৰা গ্লাছত লগাব নোৱাৰে। তাৰপিছত আমাৰ ফিল্মটো লাগিব। এইটো জাষ্ট কাট আউট আছিল, ইয়াৰ ভিতৰৰ পৰা লগাব। এইটো যেনেকৈ কাটিলে গোটেই চাৰিটাও এনেকৈ কাটিব। মই আপোনালোকক ক'ব পাহৰি গ'লোঁ যে আপোনালোকৰ লাষ্টৰ হেৰিটোত লগোৱা নহয়, কাৰণ তাতে ডিফগাৰ আছে। এইটো লগালে আপোনাৰ ডিফগাৰটো অলপমান প্ৰব্লেম ক্ৰিয়েট কৰে, আৰু যদি কেতিয়াবা খুলিব লগা হয় তেতিয়াহ'লে ডিফগাৰটো ডেমেজ হৈ যায়। ফিল্মটো লগোৱাতে আমাৰ পূৰা চেম্পু দি আগতে চাফা কৰি লয়, তাৰপিছত আৰু একবাৰ চেম্পু দি কেনে ফিল্মটো লগাই উঠি কেনে চুইজি আছে, স্কুইজি পূৰা ঠেলি কেনে যিমান পানী আছে সেইখিনি ওলাই দিয়াৰ পিছত আৰু একবাৰ পানী দিয়ে, তাৰপিছত আৰু স্কুইজি দি মাৰে, তাৰপিছত কাপোৰ লৈ কিনে বঢ়িয়াকৈ মুচি কেনে গোটেই বাবল ওলাই দিয়ে, আৰু কাম খতম। আপোনালোকৰ চিটখিনি খোলা হৈ গ'ল, এটা চিট বাকী আছে, আৰু পিছৰ চিটকেইটাতো এনেও ওলাই আহে, প্ৰব্লেম নাই। তো খোলা হোৱাৰ পিছত লেমিনেশ্যন আৰম্ভ হৈ যাব। লেমিনেশ্যন মই কৰা আগতে দেখা নাই, আজিয়ে দেখা পাম কেনেকুৱা হয় লেমিনেশ্যন। লেমিনেশ্যন হয়, তো আমাৰ লেমিনেশ্যনৰ কাম আৰম্ভ হৈ গ'ল। মেটেৰিয়েলটো ভাল আছে, প্ৰিমিয়াম বুলি লিখাটো আছে। চাওঁ এতিয়া ইউজ কৰাৰ পিছত গম পাম কেনেকুৱা হয়। এতিয়া জাষ্ট চিটুৱেটে বহাব লাগে।
এবাৰ ফ্লোৰ লেমিনেশ্যনটো চাই লওক এই গোটেইখিনি ফ্লোৰ লেমিনেশ্যন হৈ গৈছে এতিয়া দাদাহঁতে মানে ভাত খাব যায় দুপৰীয়া হ'লতো এতিয়া আপোনাৰ টাইম হৈছে 3:44 দুপৰীয়া নহয় গধূলি হ'ল গোটেইখিনি কাম বঢ়িয়াকৈ হৈ গৈছে আপুনি যে এই দাগবিলাক দেখা পাই আছে এইবিলাক যদি দেখা পাই আছে দাগ তেতিয়াহ'লে এইটো বাহিৰৰ গ্লাছৰ হয় ভিতৰৰ গ্লাছৰ নহয় তুমি চাফা কৰিলে গুচি যাব তো ইয়াৰ পিছত আমাৰ অকল ছিট কভাৰখিনি লগাব আছে কাৰণ ছিট কভাৰটো আহিয়ে গৈছে এতিয়া আমাৰ ছিটটো লগাব আৰম্ভ কৰিব মেক্সো Okay. চাবি নহ'লে এইটো নজ্বলে আপোনালোকৰ এতিয়া ৰাতি হৈ গ'ল এতিয়া আপোনালোকৰ 4:30মান বাজে এটা চিট হৈছে যিটো চিটকেইটা হৈছে মাজৰ চিটকেইটা খালি লগাব বাকী আছে যোনটো হৈছে আপোনালোকৰ যিটো ৰেইন বাহিৰ থাকে যে ৰেইন গাৰ্ড চৰি যিটো দৰ্জাৰ ছাইডত লাগে সেইটো হৈছে এইটো ইয়াতে খালি অলপমান ক্ৰমৰ লাইন আছে সেইটো লগাই ল'লে আপোনালোকে ভালকৈ গম পাব কেনেকুৱা হয় সেইখিনি ডায়মণ্ড হয় গোটেই লগোৱা হৈ গ'ল বাছ এটা চিট বাকী আছে এইটো চিটটো বাকী আছে হৈ গ'ল আৰু ফিটিং কৰিব লাগে ফ্ৰণ্টত দুটা চিট ফিটিং হৈ গৈছে মাজৰকেইটা আৰু পিছৰকেইটা লগাব বাকী আছে আমাৰ মিস্ত্ৰীবিলাকো ভালকৈ গৈছে খোলাটো ইজি আছিল বাট লগোৱাটো বহুত টান আৰু পূৰা দাঙি লগাই থকাত পৰিছে ছেকেণ্ড ৰোৰ এইটো চিট লগাওঁতে একদম হাইৰা ফাটি গৈছে আপোনাৰ এনেকুৱা টান ন তাতে এলেন কি নৰ্মেল হেৰি নহয় আধা ঘণ্টা লাগিছে এইখিনি লগাওঁতে ফাইনেলি এইটো লগোৱা খাই গ'ল এতিয়া অকল এইটো চিট লগাব আছে আৰু এইকেইটা চিট লগাব আছে টেনশ্যন নাই বলটো এতিয়া হেড্ৰেছত লগি আছে 4টা আপোনাৰ ইয়াতে অলপমান ঘাপ আছে ঘাপ থকাৰ কাৰণে আপোনালোকৰ লগত অলপমান অসুবিধা হয় বাকী লোকটো বেয়া অহা নাই গোটেইখিনি কাম হৈ গ'ল এতিয়া খালি আমি ইয়াতে LED ট্ৰাই কৰিব চাই আছোঁ একবাৰ LED লগাই চাইছোঁ চাওঁ কি হয় এইটো লাইটত LED লগাইছোঁ লাইটটো একবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা হয় তো চাওক ডিফাৰেঞ্চটো লাইটটো ক্লিয়াৰ আছে আৰু ৱাইড আছে ক্লিয়াৰ মানে 100% ক্লিয়াৰ এইটো আৰু যদি দুটাই চেঞ্জ কৰি দিয়া এইটো হোৱাইট এইটো য়েল্লো চাই লওঁ কি হয় টাইম আছে এতিয়াও যদি লগাওঁ তেতিয়াহ'লে গম পাই যাব তো আপোনালোকৰ গাড়ীৰ গোটেই কাম কমপ্লিট হ'ল যিটো আমাৰ পুৰণা LED আছে সেইটো চৰি 87ৰ বাল্ব আছে সেইটো লগাই দি আছে সেইটো পিছত চাম লগাওঁ নে নলগাওঁ বাকী গোটেই কাম হৈ গ'ল আপোনাৰ এয়া লাগি গ'ল ছিট কভাৰ হওক বা মেট হওক মেট নৰ্মেল লগালোঁ আমি মানে সেয়াটো হৈয়ে গ'ল তাৰ ওপৰত আমি মেটটো লগাই দিলোঁ এতিয়া আমাৰ অকল ষ্টেৰিঙৰ যিটো ৰেপ আছে লেডাৰ ৰেপ আছে ষ্টেৰিঙৰ লেডাৰ ৰেপটো লগাব আছে কালি এইটো ভিডিঅ' আমি কণ্টিনিউ কৰিম হাই গুৱাহাটী এক্সপ্ৰেছ আজি মডিফিকেশ্যনৰ ছেকেণ্ড ডে হয় তো আজি আমি আধাদি কামটো হৈছে মেট লগোৱা হ'ল আজি আমি খালি ইয়াৰ যিটো ষ্টেৰিং ৰেপ আছে এই ষ্টেৰিং ৰেপটো লগাব লাগে ৰাস্তাত লৈ নাযাওঁ মানুহ ইয়াতে আহিব কাৰণ তাৰে গৰম ইয়াতে শ্বেডো আছে আমাৰ শ্বেড বনোৱা হৈছে তো ইয়াতে আহিব আহি কেনে এইখিনি কাম কৰি দিব তো ভগৱান আপোনাৰ লগত দুটা আছে এইটো গণেশে হয় বগা আৰু এটা অলপমান ডিজাইনিছ তো এই দুটা ভিতৰত কোনটো লগাই মায়ে এইটো সুধি লওঁ সুধি কেনে একবাৰ ফিটিং কৰি দিওঁ আৰু আগত ডেছবৰ্ডত তো আপোনালোকৰ কলাটো ফাইনেল হৈ গ'ল এইটো ফাইনেল হৈ গ'ল বগাটো ফাইনেল নহ'ল আৰু এইফালে ষ্টিচিঙৰ কাম চলি আছে তো 2 দিনৰ অন্তত আপোনালোকৰ কাম কমপ্লিট হয় এইটো আপোনাৰ ষ্টেৰিঙৰ ৱৰ্কটো চাই লওক এইটো হৈছে ষ্টেৰিঙৰ ৱৰ্ক ঠিক আছে অলপমান লেডাৰ টাইপ ফিনিছ আহে আৰু তাৰপিছত আমাৰ চিটকেইটা চাই লওক ইয়াতে ডায়মণ্ড হেৰি টাইপ অলপ ঢিলা হৈ আছে যিমান পাৰে এইখিনি ফিটিং কৰাৰ চেষ্টা কৰিছে এইটো যেতিয়া বহি যেতিয়া আৰু অলপমান ঢিলা হ'ব তেতিয়া টানি দিয়া হ'ব এইটো মেট লগালোঁ ঠিক আছে আৰু লেমিনেশ্যনটো হৈছে এইটো তো আপোনালোকে দেখা পাইছে আৰু গাড়ী যদি আপুনি বেক লুকটো চাই এনেকৈ দেখা হ'ব এইটো বেক লুক আৰু এই লাইটটো য়েল্লো কৰিব লগা আছে হোৱাইট কৰিব লগা আছে য়েল্লো হৈ আছে তো এইটো চেঞ্জ কৰিম পিছত এইটো নালাগে
আৰু আমাৰ এইটো চাওক যিটো টিন কৰিছোঁ অলপমান মানে গ্ৰীণ লগাইছোঁ 30% আৰু এইটো নৰ্মেল আৰু এইটো হেৰি ইমান এটা ডিফাৰেঞ্চ গম নাপায় কালিলৈকে বাবল আছিল বাট এতিয়া বাবলখিনি গুচি গৈছে অলপমান ৰেষ্ট দিয়াৰ কাৰণে বাছ সেইটোৱে আৰু কি আছে আৰু বেলেগ একো নাই আপোনালোকৰ লাইটটো এতিয়া চেঞ্জ নকৰোঁ লাইটটো কেইদিনমান ইটো দিয়ে চলাই চাওঁ কেনেকুৱা লাগে চলাই কেনে তেতিয়া যেতিয়া হোৱাইট লাইট লগাম তেতিয়া গম পাম কাৰণ লাইটতো বহুত এটা ডাঙৰ ইনভেষ্টমেণ্ট হৈ যায় আপোনালোকক মই ষ্ট'ৰৰ এড্ৰেছটো ভালকৈ দিয়া নাই ষ্ট'ৰটো হৈছে চাই তাৰা লখৰা নুনমাটি গুৱাহাটী 781040 ঠিক আছে আপোনালোকৰ ব্লিছ ৱাইন শ্বপৰ ওচৰত আৰু TVS শ্ব'ৰুমৰ আপোনালোকৰ লেণ্ডমাৰ্ক বুলি ধৰি লওক আৰু এইটো মই আপোনালোকক ইয়াৰে লোকেশ্যনটো মোৰ ডেছক্ৰিপশ্যনৰ পিনত দি দিম আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ইয়াতে আহিব পাৰে আহি কেনে জাষ্ট ক'লে হ'ল যে মই এই ভিডিঅ'টো চাই কেনে আহিছোঁ তেতিয়াহ'লে অলপ হ'লেও ডিছকাউণ্ট হৈ যাব ভালেখিনি ডিছকাউণ্ট হৈ যাব অলপ নহয় তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু এইটো আপোনালোকক ক'লোঁ যে এইটো গণেশটো লৈছোঁ মই কিন্তু আঠাটো সৰু হৈ গৈছে তো আঠাটো চেঞ্জ কৰিব লাগিব অলপমান ডাঙৰ আঠা লগাই কিনে লগাব লাগিব এইটো পিছত লগাম তো এইটোৱে নেক্সট লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ কিনে তেতিয়ালৈকে মই গুৱাহাটী এক্সপ্ল'ৰাৰ আপোনালোকৰ পৰা বিদায় মাগিছোঁ